নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল যদি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ২৬,৪৪১টা পদৰ আপোনালোকে যদি গেট 4 পৰীক্ষা দিব, সেই পৰীক্ষা দিবলৈ যাওঁতে আপোনালোকে এডমিট কাৰ্ডৰ সৈতে কি নথিপত্ৰ আপোনালোকে লগত লৈ যাব লাগিব তাৰ ওপৰত মই আজি আপোনালোকৰ সৈতে এই ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে এতিয়ালৈকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই তেন্তে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাব আৰু তাতে দিয়া লিংকত ক্লিক কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে তেন্তে আপোনালোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে এডমিটত কিছুমান ইনষ্ট্ৰাকশ্যন দেখিবলৈ পাব। বহুখিনি ইনষ্ট্ৰাকশ্যন দি দিছে আপোনালোকৰ কাৰণে। কি ইনষ্ট্ৰাকশ্যন দিছে মই আপোনালোকৰ মাজত পঢ়ি শুনাই আছোঁ। প্ৰথমতে আপোনালোকক কৈছে আপোনালোকে যেতিয়া গেট 4 পৰীক্ষা দিবলৈ যাব তেতিয়া আপোনালোকে নিজৰ এডমিট কাৰ্ডখন লৈ যাবলৈ লাগিব। দ্বিতীয়তে কৈছে আপোনালোকৰ ফটো আইডেণ্টি কাৰ্ড যেনে পান কাৰ্ড, ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স বা আধাৰ কাৰ্ড যি আছে আপোনালোকৰ এখন আইডেণ্টি প্ৰুফ আপোনালোকে লৈ যাব লাগিব। তৃতীয়তে কৈছে আপোনালোকৰ পৰীক্ষা যিটো হলত হ'ব সেই পৰীক্ষা হলটোৰ পৰা আপোনালোকৰ যেতিয়ালৈকে পৰীক্ষা শেষ নহয় তেতিয়ালৈকে আপোনালোকে ওলাব নোৱাৰিব। অপশ্যন নম্বৰ 4ত কৈছে এনি বুক, পেপাৰ, চেলফোন, কেলকুলেটাৰ, ইলেক্ট্ৰনিক গেজেট এইবিলাক সামগ্ৰী লৈ আপোনালোকে পৰীক্ষা হলত প্ৰৱেশ কৰিব নোৱাৰিব। মাত্ৰ আপোনালোকে পাৰিব এডমিট কাৰ্ড, বল পেন, ফটো আইডেণ্টি কাৰ্ড, ক্ৰেডিট ডেবিট কাৰ্ড এইখিনি সামগ্ৰী লৈহে আপোনালোকে পৰীক্ষা হলত প্ৰৱেশ কৰিব পাৰিব। মোবাইল ফোন আৰু ইলেক্ট্ৰনিক সামগ্ৰী এলাও নাই পৰীক্ষা হলত বুলি ইয়াত উল্লেখ কৰিছে। তাৰপিছত আপোনালোকৰ পৰীক্ষা OMR শ্বীটত অনুষ্ঠিত হ'ব। যিসকল বন্ধু-বান্ধৱীয়ে আগতে পৰীক্ষা দিছে তেওঁলোকে নিশ্চয় গম পায় OMR শ্বীট কেনেকৈ ফিল আপ কৰিব লাগিব। আনহাতে যিসকলে প্ৰথমবাৰ এক্সাম দিব তেওঁলোকে গম নাপায় যে কেনেকৈ OMR শ্বীট ফিল আপ কৰিব লাগিব। OMR শ্বীট কেনেকৈ ফিল আপ কৰিব লাগিব তাৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে তেন্তে আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই দিবলৈ চেষ্টা কৰিম। 17 নম্বৰত কৈছে আপোনালোকৰ পৰীক্ষা 2 ঘণ্টা সময় অনুষ্ঠিত হ'ব। টোটেল আপোনালোকৰ 135টা কুৱেশ্যন থাকিব। পেপাৰ 1ত আপোনালোকৰ 135টা MCQ থাকিব। টোটেল আপোনালোকৰ 135 মাৰ্কৰ পৰীক্ষা হ'ব। পেপাৰ 2ত আপোনালোকৰ 135টা MCQ থাকিব। প্ৰতিটো কুৱেশ্যনত আপোনালোকৰ 1 মাৰ্ককৈ থাকিব। টোটেল আপোনালোকৰ 135 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ, আপোনালোকৰ কুৱেশ্যন পেপাৰ মিডিয়াম থাকিব। আছামিজ, বেংগলী, বড়ো, ইংলিছ আৰু হিন্দী মিডিয়ামত আপোনালোকৰ কুৱেশ্যন পেপাৰ মিডিয়াম থাকিব। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে আপোনালোকে পৰীক্ষা দিবলৈ যাওঁতে আপোনালোকে কি লগত লৈ যাব পাৰিব আৰু কি নোৱাৰিব এইখিনি কথা আপোনালোকে নিশ্চয় গম পালে। গতিকে আজিলৈ আছিলে ইমানখিনি। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। বন্ধু-বান্ধৱীসকলৰ মাজত কিবা জানিবলগীয়া কথা থাকিলে কমেণ্ট কৰিব আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।